हेलो एवरीवन मैं रंजना आमार चेनेलर एटी नतुन ब्लगলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে ভালে আছে কুশলে আছে। এয়া ৰাতিপুৱাৰ সময় দেখিটো গম পাইছেই। মই এতিয়া হেনা অকমান লগাই লৈছো। আসলতে কাম কৰি আছিলো পটককে পাহৰিয়ে থাকিলো। আগদিনাখনে হেনা তিয়াই থৈছিলো। পটককে আকৌ মনত পৰাত কামখিনি আধা যিখিনি কৰি আছিলো আধাতে এৰি পটাপট এইখিনি হেনাখিনি লগাই লওঁ বুলি লৈছো। কাৰণ টাইমটো তেতিয়াহে গা ধোৱালৈকে মেনেজ হ'ব। সেই গতিকে পিছত আকৌ থাকি গলে দিগদাৰ। আকৌ গা ধোৱাৰ পাছত কেতিয়াবা মই গা ধোৱাৰ পাছতো অৱশ্যে লগাই লওঁ যদি টাইম মিলাব নোৱাৰা হয়। জলদি আকৌ দুপৰীয়া ভাত বনোৱাবও লাগে। 12টা বজাৰ আগে 12টা বজাৰ লগে লগে মানে ভাত পাকঘৰত সোমাব লাগে আৰু সেইটোৱে কথা। সেইকাৰণে এতিয়া মই পটাপটকে হেনাখিনি লগাই লৈছো। তাৰ পাছত আৰু এইখিনি বান্ধি মেলি লৈ পেলাই আৰু পাগুৰি চাগুৰি মাৰি যিখিনি ৰৈ যোৱা কাম আছে সেইখিনি কৰি যাম এফালৰ পৰা। ভাবিলো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আপোনালোকৰ লগতো অকমান কথা বতৰা পাতি লওঁ। মই আগতে বহুতৰ শুনিছো যে নুপুৰ হেনাই খুব ভাল হয়। ময়ো সেই ভাল শুনি ময়ো নুপুৰ হেনা আনি পেলাই ব্যৱহাৰ কৰি চাইছিলো। কিন্তু নুপুৰ হেনাই মোক চুট নকৰে। বহুত খজুৱাই মানে একদম খজুৱাই তত নোপোৱা নিচিনা হৈ যাওঁ। তাৰ পিছত মই চেঞ্জ কৰি পেলাই হিমালয়া হেনা যোনটো আছে সেইটো আনিলো। সেইটো এতিয়া মই লগাই আছো। বহুত বাৰ লগালো এতিয়ালৈকে। সেই হিমালয়া হেনাটো মোক ভাল পাইছো মই ইউজ কৰি। গতিকে সেয়াই আৰু সকলোকে সকলো বস্তুৱে চুট নকৰে যে সেইটোৱে কথা আৰু। এয়া পলিথিন এটাই বজাৰ কৰি পেলাই অনা পলিথিন এটাকে মূৰত মাৰি ললো, পাগুৰি মাৰি ললো। তাৰপিছত আৰু এয়া কৰি গৈ আছো আৰু। চাই থাককচোন ভিডিঅ'টো এনেকৈয়ে শেষলৈকে। এইফালে আমাৰ বাইদেউ আৰু এই ছাৰ দুইটাই দুইফালে বহি আছে। আৰু আমাৰ এইজনী ইমান যে এক্টিং মাষ্টৰনী হৈছেও এতিয়া চাব দেই। মই ভিডিঅ'টো কৰাৰ লগে লগে ভিডিঅ'টো কৰা বুলি তাই গমটো পায় আৰু। আজিকালি ল'ৰা ছোৱালীকনো কথা শিকাবলৈ বহুতখিনি নালাগে। আৰু এই যে কামবোৰ যে কৰি দেখাইছে কেমেৰা কৰা দেখি। ইণ্ডাকশ্যনত দাইল বাঢ়িছো, এইফালে ভাত বাঢ়িছো, এইফালে মই পটাপটকে পাচলি কাটি আছো। পাচলি মানে আজি যিখিনি পাচলি অকণমান মানে শুকান নিচিনা হৈ গৈছে থওঁতে সেইখিনি পাচলি মই আজি কাটি আছো। যোৱাকালি পৰা ৰ'দ দিছে, ভাল লাগি গৈছে মনটো। একদম বাহিৰখন অকণমান মানে চাৰিওফালে শুকান এটা হৈছে ন ভাৱ এটা। সেইকাৰণে খুব ভাল লাগিছে। মই আজি ৰ'দ দিয়া দেখা পাই যোৱাকালি বা আজি সেইকাৰণে মস্ত কম্বলখন ধুই দিছোঁ। এনেকৈ ভইচ অভাৰ নকৰাকৈ ডাইৰেক্ট কথা বতৰা পাতি কামবোৰ কৰিব পাৰিলে বা ভিডিঅ'টো ধুনীয়াকৈ ব্লগটো এনেকৈ দিব পাৰিলে ভাল লাগে। কিন্তু এতিয়া চব সময়তে পচিবল নহয়, মানে সম্ভৱ হৈ নুঠে, অসুবিধা সেইকাৰণে। যেনেকৈ এতিয়া ধৰক টিভিটোকে বাজি থাকিলে কোনোবা বিশেষকৈ মই টিভি কথাটোৱে ক'ম দেই, কাৰণ কেলৈ কপিৰাইট আহি যায় যে আমাৰ সেইকাৰণে। আৰু এটা কথা, পাকঘৰত থাকি কথা কৈ মানে গান নলগালেও ভিডিঅ' বনাবলৈ ডাইৰেক্ট মানে ভইচ অভাৰ নকৰাকৈ। আৰু এটা প্ৰব্লেম হ'ল কি, এইয়া ইণ্ডাকশ্যনখন চলাব লাগে। ইণ্ডাকশ্যনখনে ইমান চাউণ্ড হয়, পলিউশ্যন কৰে নহয়, বহুত দিগদাৰ। মই এনেকৈ বহুতবাৰ কৰি চাইছোঁ, বহুত অসুবিধা। মা বাপৰ খোৱা বোৱা কৰাৰ পাছত বহুত দিনৰ পাছত যিহেতু বতৰটো ভাল কৰিছিলে, একো অকণমান তললৈ লৈ আহিছিলোঁ। ময়ো দুখোজমান দিওঁ বুলি আহি গৈছিলোঁ। এইক আজিকালি বাহিৰলৈ উলিয়াই নিবলৈ অসুবিধা, হাতত নধৰে যে বৰ দিগদাৰ। সেইকাৰণে তাক কৈ দিবা দেই, আমি ইভিনিং ৱাক কৰি আহি গ'লোঁ। তোমাৰ কাম হ'লনে? ব'লা। এইটো যিমান ওখ তাই যে উঠিছে বুলিছোঁ। আচলতে সৰু ল'ৰা ছোৱালীয়ে এইবোৰ ইমান ফিল নহয়। আমি ডাঙৰ হৈ যোৱাৰ লগে লগে সুস্তি, হাজাৰটা আমাৰ বেমাৰ আজাৰ, চবতকৈ বেছি হ'ল আমি সুস্তি। নোৱাৰোঁ, নাযাওঁ, এইটো কাৰণেতে নহয়। সিহঁতি আৰু কি জানে আৰু। গতিকে সিহঁতৰ থাকেও পাৰেও, মনৰ উৎসাহো থাকে।
মই ভিডিঅ' কৰিছোঁ বুলি গম পাইছে ন, এক্টিং দি দিছে। ইমান যে এক্টিং মাষ্টৰনি হ'লেও এতিয়া পাই। এই যে ভিডিঅ'বোৰ কৰিছোঁ এইবোৰ আচলতে দেখুৱাটো হ'বই, লগতে আমাৰো মেমৰি নিচিনাকৈ ৰৈ যাব। সোণমণি ৰ'বা, কাৰণ এইবোৰতো নিজৰ ঘৰ নহয় আমাৰ। আৰু এই যে ব্ৰিটিছৰ দিনৰ 100 বছৰীয়া পুৰণি চাংবাংলোটোত থাকিবলৈ পোৱাও এটা ভাগ্যৰ কথা। সন্ধিয়া আকৌ ওলাই গ'লোঁ অকণমান বিহুৰ বজাৰ কৰিবলৈ। আচলতে মই এইবাৰ কাপোৰ নলওঁ বুলিয়ে ভাবি আছিলোঁ, কাৰণ মোৰ আছেই মানে নতুন কাপোৰ আছিলে, আৰু বিহু বুলি নতুন কাপোৰে এডোখৰ গাত মেৰিয়াবহে লাগে, আৰু আছে যেতিয়ানো কিয় লাগে। কিন্তু সিহঁতি ঘৰত কৈ থকাৰ কাৰণে বেছি আৰু বোলো নাই, বেছি ভাও মাৰি থকাটো ভাল নহয়, যোৱাই ভাল। সেই গতিকে ওলাই গ'লোঁ আৰু আনিলোঁ আৰু সকলোৰে কাৰণে এটা এটাকৈ। সেয়াই আৰু অসমীয়া হিচাপে আমাকতো গামোচা যিকোনো সময়তে যিকোনো কামতে প্ৰয়োজন হয় বা থাকিবই লাগে। গতিকে বিহু যিহেতু গামোচাও কেইখনমান আনিলোঁ। কিন্তু এইবাৰ গামোচাত বজাৰত দেখিলোঁ শুৱালকুছি আৰু নগাঁৱৰ গামোচা। নগাঁৱৰ গামোচাকেইখন দীঘল আৰু শুৱালকুছিকেইখন অকণমান চুটি। কাৰণটো বা কি একো গম নাপালোঁ দেই, জনাবচোন কোনোবাই যদি জানে। চাকি এটাও আনিছিলোঁ, মোৰ প্ৰয়োজনীয় বস্তু আৰু। নতুনকৈ আমাৰ ইয়াত আকৌ এখন বেকাৰী এখন ষ্টাৰ্ট হৈছে, তাতো সোমাই এটা চাই আহিলোঁ, আৰু ঝলক এটাতো মানে আপোনালোকৰ কাৰণে এয়া কালেক্ট কৰিলোঁ। আৰু এতিয়া আমাৰ বিহু কাপোৰ কেইযোৰ দেখাওঁ বুলি ভাবিছোঁ। বহুত বেছি নাই আৰু, তথাপিও আৰু বিহু বুলি নতুনকৈ কিবা এটা পিন্ধিব লাগে, সেইটোৱে কথা। সেইটো কাৰণে ল'ৰাই আকৌ মোৰ চব আছে বুলি অনা নাই, দুটাৰ কাৰণে গেঞ্জি আনিছে। মানে এনেকৈ পিন্ধিলেই হ'ল আৰু, কিবা এটা যি আছে যি নাই সেইটোৱে কথা। তথাপিও বাৰু আমাৰ দুজনী কাপোৰকেইটাকে দেখাওঁ এতিয়া দেই। এইয়া বিহু বুলি ক'লে এইটো প্ৰথমেই হ'ল গামোচা লাগিবই। আছে দুখনমান আছে যদি লৈ আহিলোঁ কেইখনমান। এযোৰ মেখেলা চাদৰ, মেখেলাবোৰ চিলাবলৈ দিয়া হৈ আছে। তাৰপিছত এযোৰ, তাৰপিছত এইফালে দুখন চাদৰ, এইফালে এখন মেখেলা। এখন নহয় দেই, আৰু এখন আছে, সেইখন ক'ত থ'লোঁ জানো, মই উলিওৱাই নাই। এয়াই আৰু আমাৰ বিহু কালেকশ্যন। আৰু গোটেই সোপা মোৰ নহয় আকৌ দেই, আমাৰ দুইজনীৰে হয়। মই একেলগতে দেখালোঁ আৰু। কোনযোৰ ভাল লাগিছে বাৰু আপোনালোকৰ জনাবচোন।